দলৰ সন্মানীয় কাৰ্যকৰী সভাপতি অসম চৰকাৰৰ স্বাস্থ্য পৰিয়াল কল্যাণ আৰু অন্যান্য কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ মাননীয় মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া, সন্মানীয় সাংসদ দলৰ অন্যতম সাধাৰণ সম্পাদক বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়া, প্ৰবীণ হাজৰিকা ডাঙৰীয়া জাতীয় সংগীত পৰিৱেশন কৰিবলৈ অনুৰোধ জনাইছোঁ। লোকসভা সমষ্টিৰ আমাৰ অসম গণ পৰিষদ দলৰ বিশেষ কৰ্মকৰ্তাসকলৰ সভা অনুষ্ঠিত কৰিছিলোঁ এই ডিপু টাউন হলত, আৰু ইয়াত যথেষ্ট সংখ্যক আমাৰ দলীয় কৰ্মকৰ্তা আহি উপস্থিত হৈছে। তেখেতসকল যথেষ্ট উৎসাহিত। ডিপুৰ লোকসভা সমষ্টিটোত আমাৰ সাংগঠনিক কাম কাজ চলি আছে আৰু শক্তিশালীভাৱে আৰম্ভ হ'ব। ইয়াৰ পিছতে আমি সমষ্টি ভিত্তিৰ কৰ্মকৰ্তাসকলৰ সভা আৰম্ভ কৰিম। আমি ভাবিছোঁ যে অহা সাংসদীয় নিৰ্বাচনত আমি ডিপু সমষ্টিত আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীক বিপুল ভোটত আমি নিৰ্বাচিত কৰিব পাৰিম। চাওক, আমি কেইটা সিটত প্ৰতিদ্বন্দ্বিতা কৰিম সেইটো এতিয়ালৈকে ঠিক কৰা নাই, কাৰণ আপোনালোকে সকলোৱে জানে যে ডিলিমিটেশ্যনৰ কাম কাজ চলি আছে। ড্ৰাফ্ট পাব্লিছ কৰিছে যদিও এতিয়ালৈকে ফাইনেল যিখন আমাৰ ফাইনেল ৰুল সেইখন প্ৰকাশ হোৱা নাই। তো সেইকাৰণে আমি এই সম্পৰ্কত আজিৰ দিনটোত ক'ব নোৱাৰোঁ যে কোনটো সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিম, কিন্তু আমি সিদ্ধান্ত কৰিছিলোঁ যে ৰাজ্যখনৰ 14টা লোকসভা সমষ্টিতে দলীয় কৰ্মকৰ্তাসকলৰ লগত আমি মিলিত হ'ম। সেইমতে আজিলৈকে আমি 13টা লোকসভা সমষ্টিত বিশেষ কৰ্মকৰ্তা সন্মিলন অনুষ্ঠিত কৰিলোঁ, আৰু আটাইতকৈ উল্লেখনীয় দিশটো হৈছে যে এই কাৰ্বি ভূমিত এই ডিফু লোকসভা চিটটোত এনেধৰণে যে আমি সঁহাৰি পাম এই কথাটো আমি ভবা নাছিলোঁ, কিন্তু যথেষ্ট সংখ্যক ডিমা হাছাও আৰু আটাইকেইটা সমষ্টিৰ পৰা ইয়ালৈ আমাৰ কৰ্মকৰ্তাসকল আহিছে, আৰু মোৰ বিশ্বাস হৈছে যে অনাগত দিনত দলৰ সাংগঠনিক ভেটি নিশ্চয় ইয়াত আমি মজবুত কৰিব পাৰিম, দলটোক আৰু অধিক জনপ্ৰিয় কৰি তুলিব পাৰিম। হয়, কওক। নাই নাই, অগপক ক্ষতি নকৰে, সামগ্ৰিক নাই 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 ব্যক্তিগতভাৱে কাৰোবাৰ সমষ্টিটোৰ আকাৰক লৈ ইফাল সিফাল মত থাকিব পাৰে, সেইটো স্বাভাৱিক কথা যে কোনোবাই বিচাৰিছে যে এনেকৈ নহয় এনেকৈ হ'ব লাগে। সেইখিনি আমি পৰামৰ্শ আকাৰে আমি জনাম, ইলেকশ্যন কমিশ্যনক জনাম, আৰু আমাৰ কথাখিনি মাননীয় মুখ্যমন্ত্ৰীকো আমি জনাম, কাৰণ আমি NDAৰ আমি পাৰ্টনাৰ, ভাৰতীয় জনতা পাৰ্টি চৰকাৰৰ মিত্ৰজোঁট চৰকাৰৰ আমি অংশীদাৰ, গতিকে আমি সেইখিনি অৱগত কৰিম। এতিয়া সামগ্ৰিকভাৱে আপোনালোকে দেখিছে যে আমি পূৰ্বৰে পৰাই ডিলিমিটেশ্যনৰ কথা কৈ আছোঁ। আজি ক্লজ 6ৰ কথা যদি কোৱা যায়, তো ডিলিমিটেশ্যনটো এইটো এটা ডিলিমিটেশ্যনে আমি ভাবোঁ যে অসমৰ যিসকল খিলঞ্জীয়া মানুহ আছে এই খিলঞ্জীয়া মানুহৰ স্বাৰ্থ সুৰক্ষিত কৰিব, আৰু সেইকাৰণে ডিলিমিটেশ্যন আমি দাবী জনাই আহিছিলোঁ। কাৰণ NRCত একো নহ'ল, আপোনালোকে জানে, যদিও মহামান্য সুপ্ৰিম কোৰ্টৰ মনিটৰিঙত কাম কাজখিনি হৈ আছিল, একো নহ'ল। গতিকে আমাৰ ডিলিমিটেশ্যনে শেষ আশা, গতিকে ডিলিমিটেশ্যনে খিলঞ্জীয়াক উপকৃত কৰিব, ইয়াত কোনো সন্দেহ নাই। সেইবিলাক কোনোবাই যদি কৈছে ব্যক্তিগত মত, কাৰণ আমাৰ দলটোততো বহুত কৰ্মী আছে নহয়, ইয়াতে কোনোবাই যদি কৈ দিয়ে, সেইটো আমি সামগ্ৰিকভাৱে দলৰ এটা সিদ্ধান্ত আছে, সেই সিদ্ধান্ত মতে আমি এখন কমিটি কৰি দিছোঁ। সেই কমিটিৰ চেয়াৰমেন ফণীভূষণ চৌধুৰী, আমাৰ পৰামৰ্শখিনি কেনেকুৱা হ'ব খচৰা সম্পৰ্কত সেইখিনি প্ৰিপেয়াৰ কৰা হৈছে, সেইখিনি আমি দিম। আমাৰ কোনো দলত এই সম্পৰ্কত কোনো বিসম্বাদ নাই। চাওক, কংগ্ৰেছ আৰু যিবিলাক দল লগ খাইছে
ইয়াত দেশৰ স্বাধীনতা অনা দল মূলতঃ কংগ্ৰেছে আছে আৰু কংগ্ৰেছৰ কিছুমান নিজা সৃষ্ট দল আছে কংগ্ৰেছৰ ঔৰসত জন্ম হোৱা ইয়াত দল আছে গতিকে মই ভাবোঁ যে কোনো ধৰণৰ অপকাৰ কৰিব নোৱাৰে কাৰণ কংগ্ৰেছ স্বাধীনতা অনা দল আৰু কংগ্ৰেছে দেশখন শাসন কৰাৰ কাৰণে দীঘলীয়া সময় পাইছিল দেশৰ জনসাধাৰণে আৰু অসমৰ জনসাধাৰণেও কংগ্ৰেছক সেই সুবিধাকণ দিছিল কি সেই চাৰ্টিফিকেটখন তেওঁলোকে ল'ব নোৱাৰিলে ভাল চৰকাৰ তেওঁলোকে চলালে বুলি ভাল কাম কৰিলে বুলি তেওঁলোকে সেই চাৰ্টিফিকেটখন জনসাধাৰণৰ পৰা পোৱা নাই আৰু কংগ্ৰেছক এতিয়া অসমততো মানুহে আহিব নিদিয়ে কাৰণ অসমত আপোনালোকে দেখিছে যে কংগ্ৰেছৰ দীঘলীয়া শাসনকালত বিশেষকৈ 2001 পৰা 2016লৈকে কংগ্ৰেছ দল ক্ষমতাত আছিল ইয়াত যিমান দুৰ্নীতি ভ্ৰষ্টাচাৰ অপকৰ্ম সংঘটিত হ'ল এই কথাখিনি মানুহৰ মনত জল জল পটকৈ ভাহি আছে আৰু যোৱা 2টা বছৰ আৰু যোৱা সময়ছোৱাত 16 চনৰে পৰাই আৰু বিশেষভাৱে যোৱা 2টা বছৰত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত সবল নেতৃত্বত দূৰদৰ্শী নেতৃত্বত ৰাজ্যখনত যিমান উন্নয়ন ক্ষিপ্ৰতৰ হৈছে সৰ্বাংগীন যিদৰে বিকাশ হৈছে অসমৰ মানুহে কেতিয়াও অকল কথা কোৱা বাৰে বাৰে টেঙাম বিক্ৰী কৰা এই ৰাজনৈতিক দল বা তেনে ৰাজনৈতিক দলবিলাকক ভোট নিদিয়ে আৰু এতিয়াতো আপোনালোকে 11টা দল লগ পোৱাৰ কথা কৈছে তো 11টা দল লগ পোৱা মানে এটা সময় আছিল 21 চনৰ আগমুহূৰ্তত অসম গণ পৰিষদকে গালি পাৰি আৰু তেতিয়া কংগ্ৰেছকো গালি পাৰিছিল মই তেতিয়াই কৈছিলোঁ এইবিলাক কংগ্ৰেছৰ পুলি পোকা কিন্তু আজি সেই কথা সময়ে প্ৰমাণ কৰিছে আজি 855 জন অসম আন্দোলনত হত্যা কৰা যি শ্বহীদ সেই শ্বহীদক অপমান কৰি আজি কংগ্ৰেছৰ ওচৰত এই দলবিলাক আত্মসমৰ্পণ কৰিছে তেওঁলোকে আমাক সমালোচনা কৰিছিল বিজেপিৰ লগততো আমি এতিয়া যোৱা নাই আমাৰ দল ক্ষমতাত থাকোঁতে বিজেপিৰ লগত আমি ঐক্যবদ্ধভাৱে বিভিন্ন নিৰ্বাচনত আমি অৱতীৰ্ণ হৈছোঁ আৰু 16 চনৰ পৰা এতিয়ালৈকে আছোঁ আৰু এতিয়ালৈকে থাকি আমি ৰাইজৰ স্বাৰ্থত আমি সকলোৱে কাম কৰাৰ এটা সুযোগ লাভ কৰিছোঁ আমি কাম কৰিছোঁ চাওক এইটো আমি পিছত ক'ম এই সম্পৰ্কে কিবা মন্তব্য থাকিলে আমি কাউন্সিলখনত ময়ে কৈছোঁ কাউন্সিলখনত নিৰ্বাচনত বুজাবুজি অৱতীৰ্ণ হোৱা নাই ইয়াতো যাতে কৰিব পৰা যায় তাৰ কাৰণে আমি ভৱিষ্যতৰ দিনত আমি আলাপ আলোচনা কৰিম ঠিক আছে আপনি যেহেতু স্যার এগ্রিকালচার মিনিস্টার বহুত বস্তু মানে এগ্রিকালচার বস্তু গাঁৱলৈকে যাই নাপায় আসলে মাজতেহে মানে কিবা হৈ যায় তো কিবা আপুনি চাওক এটা সময়ত কৃষি বিভাগটো এছাম ঠিকাদাৰ বিভাগ হৈ আছিলে কিন্তু আমি যিমান পাৰোঁ যোৱা 7টা বছৰত আমূল পৰিৱৰ্তন আনিবৰ কাৰণে বহুতবোৰ আমি ষ্টেপ আমি লৈছোঁ এতিয়া ফাৰ্টিলাইজাৰৰ ক্ষেত্ৰত বহুত কেলেংকাৰী কথা সংবাদ মাধ্যমত প্ৰকাশ হয় আমি নতুন এছঅপি প্ৰকাশ কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰীয়ে যিবিলাক কোম্পানী কামৰূপ ফাৰ্টিলাইজাৰকে ধৰি অন্যান্য কোম্পানীৰ লগত পোনপটীয়াকৈ আলোচনা কৰিছোঁ আমি নতুন এছঅপি প্ৰকাশ কৰিছোঁ এগ্ৰিকালচাৰ মাৰ্কেটিং বৰ্ডক আমি দিছোঁ এই দায়িত্ব সেইখিনি আমাৰ হৈছে ঠিক তেনেকৈ কেন্দ্ৰীয় চৰকাৰৰ যিবিলাক আঁচনি সেইবিলাকো যাতে সফলভাৱে ৰূপায়িত কৰিব পাৰি বা আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ যিবিলাক আঁচনি আছে সেইবিলাকো যাতে সফলভাৱে ৰূপায়িত কৰিব পাৰি তাৰ কাৰণে আমি চেষ্টা অব্যাহত ৰাখিছোঁ কিবা কমপ্লেইন পালে আপোনালোকে জনালে আমি অনুসন্ধান কৰিম